মোৰ বন্ধু সতীৰ্থ সকলোকে মই ধন্যবাদ জনালোঁ, শুভেচ্ছা জনালোঁ, কোৱাৰ ভাগতে মই জনালোঁ। বিশেষভাৱে কথা হ'ল কি, মই আজি উপস্থিত আছোঁ ফৰকাটিং মাৰ্কেটিঙত, আৰু ইয়াত এখন চব্জি বজাৰ বৰ সুন্দৰকৈ বহে। বিভিন্ন জেগাৰ পৰা বেপাৰীসকলে আহি ইয়াত বিকা কিনাৰ ব্যৱস্থা এটা ব্যৱস্থা কৰে, আৰু গ্ৰাহকসকলেও যথেষ্ট ইয়াত ৰেট খুব কমত পায়। গতিকে সকলোৱে ইয়াত বস্তু অনা মেলা কিনা ইত্যাদি সমস্ত ইয়াত কৰে। আৰু বিশেষভাৱে মই এটা বস্তু আপোনালোকক যিহেতু বিচাৰিছোঁ, সৰু ছোৱালীজনীয়ে এটা সাংঘাতিক ধৰণৰ মেজিক খেল দেখাইছে। ধৰক তেওঁ শাৰীৰিক যিটো পৰিশ্ৰম, সেই পৰিশ্ৰমটো কৰি তেওঁ সফলতা লাভ কৰিছে, আৰু দৰ্শকৰ পৰা বেপাৰীসকলৰ পৰা 10 টকা 20 টকা 5 টকা যোনে যেনেকৈ মৰম লাগে তেনেকৈ পইচা দিছে। মই অকণমান আপোনালোকক সেই পৰিৱেশটো দেখাই দিছোঁ, চাই লওক। আৰু খুব সুন্দৰ লাগিছে, ভাল লাগিছে। মই নিজেও 10 টকা তেওঁ দিলোঁ, গতিকে তাৰ পৰিৱেশটো সেই ছোৱালীজনী দেখিছে আপোনাৰ হোটেলত বহি এয়া সুন্দৰকৈ খাই আছে। তাই খোৱাটো স্পাৰ্ট ইমান বেয়া নহয়, এটা সুন্দৰকৈ তাই ৰুটি খাইছে। এয়া মই দেখাই দিছোঁ অকণমান। আৰু পৰিৱেশটোৰ লগতে কথা হ'ল কি, আজি বজাৰ যিটো সাপ্তাহিক বজাৰ হয়, এয়া বজাৰ দেখিছে, চব্জি সাপ্তাহিক বজাৰ লাগি আছে, যিহেতু আপোনালোকে নিশ্চয় দেখিছে। বিলাহী, লাও, ৰঙালাও, ফুলকবি সুন্দৰকৈ মানুহে আহি আজি বজাৰত বজাৰ কৰিছে। তাৰ পৰিৱেশটো মই অকণমান দেখাই দিছোঁ। আজি পৰিৱেশ অকণমান আপোনালোকক দেখালোঁ, আৰু লগতে কণমানিজনী খেলা ধূলা অকণমান আপোনালোকক পৰিৱেশটো দেখাই দিলোঁ। গতিকে ভিডিঅ'টো মোৰ বিশেষ দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত হ'বলৈ ঘোষণা কৰিলোঁ। ধন্যবাদ।